কেইদিন যে আপোনালোকক আমি দেখুৱাই আহিছোঁ আমাৰ ফাৰ্মৰ হাঁহবিলাক। তো এই হাঁহবিলাক আজি 3 মাহ সম্পূৰ্ণ হৈ গ'ল। তো এই হাঁহবিলাক আমি এতিয়া বিক্ৰী কৰি দিলোঁ। তো এই 300 হাঁহ আছিল, 300ৰ পৰা আমাৰ একদিনৰ পৰা লৈ আজি 3 মাহলৈকে মোৰ 20টামান পোৱালি মৰিছে আৰু 280টামান হাঁহ আছিল। তো এই 280টা হাঁহ আমি কিমান টকা খৰচ কৰিলোঁ, ইয়াৰ পৰা কিমান টকা আমাৰ প্ৰফিট হ'ল, সেই বিষয়ে আজি আলোচনা কৰিম। তো আপুনি যদি মোৰ আগৰ ভিডিঅ'বিলাক দেখা নাই, মানে এই হাঁহবিলাক কেনেকুৱা আছিল, কিমানখিনি ৱেইটৰ আছিল, কিমানখিনি ডাঙৰ আছিল, আপোনালোকে আমাৰ চেনেলত যাই সেইবিলাক ভিডিঅ' চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো হৈ আছে আমাৰ এই হাঁহৰ বিক্ৰী আৰু লাভালাভৰ কিমান টকা আমাৰ লাভ হ'ল এই বিষয়ে। তো বন্ধুসকল, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম যে এই বন্ধুসকল, এতিয়া আমি 300টা হাঁহ যে পুহিলোঁ, ইয়াতে আমাৰ ব্ৰুডিং কৰাতে এই হাঁহবিলাক আমি যেতিয়া পোৱালি কিনি আনিছোঁ, তো পোৱালি বাবদ আমাৰ গৈছিল 45 টকা পাৰ পিচ, মানে 45 টকা পাৰ পিচ এটা পোৱালি আছিল। 300 পোৱালি আছিল। তো 45 টকা পাৰ পিচ হ'লে আমাৰ 300 পোৱালিৰ দাম আহিব 13,500 টকা। পোৱালি বাবদ আমাৰ গ'ল 13,500 টকা। তো এই পোৱালিখিনি আমি একদিনৰ পৰা 25 দিনলৈকে তেখেতক আমি প্ৰি ষ্টাৰ্টাৰ দানাটো খুৱাইছোঁ। তো প্ৰি ষ্টাৰ্টাৰ দানাটো আমি একদিনৰ পৰা 25 দিনলৈকে খুৱাইছোঁ। তাতে আমাৰ 300 হাঁহত 3 বেগ দানা গৈছিল। তো 3 বেগ দানাৰ দাম হৈছে, আমাৰ ইয়াত আমি ব্ৰইলাৰ ফিড ইউজ কৰিছোঁ, হয়তো জাগা ভেদে ঠাই ভেদে দাম অলপ পৰিৱৰ্তন হৈ আছে। আমাৰ ইয়াত যিটো প্ৰাইচ, মই যিটো প্ৰাইজত কিনিছোঁ সেই প্ৰাইচটো আপোনালোকক কৈ আছোঁ, আপোনালোকে মিলাই চাব। আপোনালোকৰ মাৰ্কেটত হয়তো আপোনালোকৰ তাতে বেছি হ'ব পাৰে, কম হ'ব পাৰে। আমাৰ ইয়াত যিটো মাৰ্কেট আছে সেই মাৰ্কেট হিচাপতে আমি কিনিছোঁ আৰু সেই মাৰ্কেট হিচাপতে আপোনাক আমি মানে দামটো কৈ আছোঁ। পাৰ বেগত দানা লৈছিল আমাৰ পৰা 2650 টকা। প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ, আমি এই মানে লেয়াৰ ফিডবিলাক ইউজ কৰা নাই, আমি ব্ৰইলাৰ ফিডটো ইউজ কৰিছোঁ। তো আমাৰ পাৰ বেগত গ'ল 2650 টকা। তেনেহ'লে 3 বেগত আমাৰ কিমান টকা আহিল? 3 বেগ প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ ফিডৰ দাম হৈছে 7,950 টকা। এইটো হ'ল আমাৰ 1 মাহৰ খৰচ। আমি এক মাহ এখেতক আমি একো বেলেগ কিবা দিয়া নাই, আমি এখেতক দিছোঁ দানা। 300 হাঁহত আমাৰ 3 বেগ দানা 1 মাহত গৈছে। তো আমাৰ দানা বাবদ গ'ল 9,500, আমাৰ দানা গ'ল 7,950 টকা। আৰু ইয়াৰ নেক্সট মাহত মানে 2 নম্বৰ মাহত আমাৰ দানা গৈছিল, দানা আৰু আতপ চাউল মিলাই গৈছিল 15,000 টকা। তো 15,000 টকা ইফালে আমি ধৰিলোঁ 10,000 টকা। এইটো হ'ল আমাৰ 2 মাহ বয়স হ'ল। 3 মাহ বয়সত আমি তেখেতক দিছোঁ কি ধান আৰু দানা আৰু আমাৰ আতপ চাউলৰ পাউডাৰটো। এইটো গৈছে আমাৰ ধৰক 22,000 মান। 1 মাহত 22,000 টকা আমাৰ গৈছে। 3 নম্বৰ মাহত আমাৰ 300 হাঁহত 22,000 টকা খৰচ হৈছে দানা আৰু আতপ চাউল আৰু ধানৰ বাবদ। আৰু আমি ইয়াতে হয়তো আপোনালোকে জানে, আমি এই হাঁহবিলাক পালন কৰিছোঁ, ইয়াতে আমি 10 টকাৰ মেডিচিন ইউজ কৰা নাই। কিয়নো আমাৰ হাঁহবিলাক আমি অৰ্গেনিক পদ্ধতিত পালন কৰোঁ, সেইকাৰণে আমাৰ মেডিচিন একো নালাগে। আমি ঘৰুৱা ট্ৰিটমেণ্ট কৰি এইবিলাক আমি ঠিক কৰোঁ। বেমাৰ কিবা হ'লে, যদি ঠাণ্ডা লাগি যায় বা চৰ্দি লাগি যায়, তেতিয়াহ'লে আমি কি কৰোঁ, ঘৰুৱা যিটো আমাৰ ট্ৰিটমেণ্ট আছে সেই ঘৰুৱা ট্ৰিটমেণ্টটো আমি কৰোঁ। এখেতৰ মেডিচিন বাবদ একো যোৱা নাই। কাৰেণ্টৰ বিল বাবদ আমাৰ 500 টকা এটা গৈছে। তো সেইটো আমি 500 টকা নহয়, আমি 1,000 টকাই ধৰি ল'লোঁ, এই এটা হিচাপ কৰিলোঁ। তো আপোনালোকক আমি এটা আইডিয়া দিলোঁ, মানে পাৰ পিচ হাঁহত আমাৰ খৰচ আহিছে 200 টকা। পোৱালি লৈ, দানা লৈ, তাৰপিছত কাৰেণ্টৰ বিল লৈ পাৰ পিছত আমাৰ খৰচ আহিল 200 টকা। তো এই হাঁহবিলাক আমি কিমান টকা বিক্ৰী কৰিলোঁ? আমাৰ 300 হাঁহত ব্ৰুডিং কৰাৰ পৰা এতিয়া বিক্ৰী হোৱালৈকে
20টা পোৱালি মৰ্টেলিটি হৈছে আৰু আমি 280টা পোৱালি বিক্ৰী কৰিলোঁ আৰু এই 280টা পোৱালি বিক্ৰী কৰি এই 280টা পোৱালিত আমাৰ খৰচ হ'ল 60,000 টকা। দানা পোৱালি তাৰপিছত আপোনাৰ কাৰেণ্টৰ বিল এইবিলাক সব খৰচ ধৰি আমাৰ বিল এই 3 মাহত আমাৰ মুঠ খৰচ হ'ল 60,000 টকা। 3 মাহত আমি 60,000 টকা খৰচ কৰিলোঁ আৰু এই 3 হাঁহত যদি কিবা কাৰণত বেমাৰ লাগি যায় বা কিবা যদি প্ৰব্লেম হয় তেনেহ'লে আৰু 2-4 হাজাৰ টকা ইফাল হ'ব পাৰে, কিয়নো মই মেডিচিন ইউজ কৰা নাই। তথাপিও মেডিচিন যে মই ইউজ কৰা নাই এতিয়া আমি পাৰফেক্ট হিচাপটো আপোনালোকক দিব নোৱাৰোঁ, কিয়নো 2-1 হাজাৰ কম বেছি হ'ব পাৰে। আমি ধৰি ল'লোঁ 60,000 টকা আমাৰ এইটো হাঁহত খৰচ হ'ল। তো এতিয়া আহিল আমি বিক্ৰী কৰিলোঁ কিমানকৈ আৰু আমাৰ লাভ কিমান হ'ল। তো আহক বন্ধুসকল সেই বিষয়টো আপোনালোকৰ ক্লিয়াৰ কৰি দিওঁ। এতিয়া হয়তো আপোনালোকে ভাবি আছে কিমান টকা বা বিক্ৰী কৰিলে, আমাৰ ইয়াত বা যোৰা কিমান, আপোনাৰ এক যোৰা হাঁহৰ দাম কিমান, বৰ্তমান প্ৰাইচ কিমান আছে। তো আমাৰ এই হাঁহবিলাকত 3 মাহত খৰচ হৈ গ'ল 60,000 টকা। তো আমাৰ ইয়াত মাৰ্কেট প্ৰাইচটো ইমান ভাল মানে ভালেই ধৰক। আমি এই হাঁহবিলাক বিক্ৰী কৰিছোঁ 900 টকা যোৰা। আমি এই হাঁহবিলাক বিক্ৰী কৰিছোঁ 450 টকা পাৰ পিচ। তো 450 টকা পাৰ পিচ হ'লে 280টা হাঁহৰ দাম আহিব 1,26,000 টকা। আমি আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ কথাটো। 450 টকা পাৰ পিচ হাঁহ, 280টা হাঁহত আমাৰ বিক্ৰী হ'ল 1,26,000 টকা। এইটো হ'ল আমাৰ 3 মাহত, আৰু আমাৰ ইয়াৰ পৰা খৰচ হৈ গ'ল 60,000 টকা। তো ইয়াৰ পৰা আমি লাভ মানে আমাৰ লাভৰ সংখ্যাটো আহিব 65,000 টকা। তো বন্ধুসকল এই 300 ধৰক 300 হাঁহ পালন কৰি আমি এজন হেণ্ডিকেপ ল'ৰা, 300 হাঁহ পালন কৰি আমি মাহিলী ভাল এটা ইনকাম কৰিব পাৰোঁ পৰিয়ালটো চলাবৰ কাৰণে। কিয়নো 300 হাঁহ যে পুহি হয়তো আপোনালোকে সিমান এটা প্ৰফিট কৰিব এনেকুৱা নহয়, তথাপিও ভালকৈ এটা ফেমিলি চলিবৰ কাৰণে 200-300 হাঁহ পুহিলে আৰু মানে একো কৰিব নালাগে, এইটো কৰিলে হৈ যাব। কিয়নো ধৰক আমাৰ 65,000 টকা লাভ হ'ল, পাৰ মাহত আমাৰ কিমানকৈ পৰি গ'ল 21,500 টকাকৈ, 21,500 টকা হ'ব প্ৰায় আমাৰ লাভ হৈ গ'ল। 500 টকাৰ বেছি হ'ব, 21,500 টকা আমাৰ পাৰ মাহত ইনকাম হ'ল। আৰু ইয়াতে কৰিবলগীয়া সিমান কাম নাই। 300 হাঁহত আপুনি যদি মেনেজমেণ্টটো বুজাই দিব পাৰে আপোনাৰ ঘৰৰ মানুহবিলাকে কৰিব পাৰিব। ধৰক সকলো কাম মই কৰিব নোৱাৰোঁ, মোৰ ৱাইফে সহায় কৰে, মোৰ দেউতাক সহায় কৰে, তেখেতৰ সহায় সুবিধা লৈ আমি ফাৰ্মখন কৰি আছোঁ। তো বন্ধুসকল আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ। আমি এইবাৰ 300 হাঁহ বিক্ৰী কৰি আমাৰ লাভ হ'ল 65,000 টকা। ইয়াৰ নেক্সট বেচত আছে আমাৰ 550টা হাঁহ। তো এই 550টা হাঁহক আমি চিৰিজ বনাই আপোনালোকক ভিডিঅ' বনাই আমি দেখুৱাই আহিছোঁ। তো এই হাঁহবিলাক আপোনালোকে চাই থাকিব, এই হাঁহবিলাক কিমান দিনলৈকে আমি পালন কৰোঁ আৰু ইয়াত কিমান টকা আমাৰ লাভ হয়। তো বন্ধুসকল ইমান সময় ধৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।